নহলে গুলিয়াই ফুটা ফুটা কৰি দিলোহেঁতেন। এই বল। ৰাতি মানুহ মাৰিবলৈ আহিছে এনেকুৱা হলেচোন আধাৰ হোৱাৰ লগে লগে সকলোৱে দৰ্জা মাৰি ভিতৰত সোমাই থাকিব লাগিব। কলিবা থানাত এজাহাৰ এখন দিলে ভাল হ'ব নেকি? কোনো দৰকাৰ নাই। কিয় কোনো দৰকাৰ নাই? তোৰ যদি কালি কিবা এটা হ'লহেঁতেন তেতিয়া? যেতিয়া কিবা এটা হ'ব তেতিয়া দেখা যাব। কিবা এটা হোৱালে ৰৈ থাকিলে হ'ব নেকি? কালি বাৰু তই কিবা উপায়েৰে বাচি গলি, কিন্তু কাইলৈ যদি কিবা এটা হয় তেতিয়া? মোৰ বৰ ভয় লাগিছে ভাইটি। মই গম পাইছো এই সকলো মাটিৰ কাৰণেই হৈছে। নালাগে আমাক মাটি, এৰি দিম আমি মাটি। তোতকৈ মাটি ডাঙৰ নহয় ভাইটি। যেতিয়ালৈকে জীয়াই থাকো তেতিয়ালৈকে মাটি এৰি নিদিওঁ। লাগিলে মাটিৰ বাবে যুঁজি যুঁজি মৰি যাম। যদি তোক মৰিবলৈকে এৰি দিলোহেঁতেন তেতিয়াহ'লে তোক কাহানি পাই মৰিবলৈ এৰি দি মই বিয়া হৈ গলোহেঁতেন। বিয়া হৈ গলিহেঁতেন? অঁ ভাইটি, তোক অকলে এৰি মই বিয়া হৈ যাব নোৱাৰিলো। কিন্তু তোৰ বিয়া হ'বলৈ লৈছিলে কেতিয়া? তই তেতিয়া বহুত সৰু আছিলি। পৃথিৱীত মোৰ আপোন বুলিবলৈ দুজনেই, এজন তুমি, আনজন মোৰ ভাইটি। এতিয়া মই কাক এৰিম কাক ধৰিম তুমিয়ে কোৱাচোন। কোনোবা নহয় কোনোবা এজনকতো এৰিবই লাগিব। দুইজনক একেলগে পোৱাটো সম্ভৱ নহয়। কোনো পধ্যে তোমাৰ ভাইটিক মই তোমাৰ লগত লৈ যাব নোৱাৰো। তুমি মোক বুজিবলৈ চেষ্টা কৰা কুঁৱলী। মোৰ ছুটিও শেষ হৈ আহিছে, যাবগৈ লাগিব। ভাবিছিলো এইবাৰ তোমাক লগত লৈ যাম, কিন্তু তোৰ লাজ লগা নাই? গাঁৱৰ ল'ৰা এটাক পাৰ্টি লগাই মৰিয়াবলৈ গৈছিলি যে? ঐ কি কথা ক'বলৈ আহিছ? কোনে কাক পাৰ্টি লগাই মৰাবলৈ গৈছে? তই বিজুক পাৰ্টি লগাই মাৰিবলৈ গৈছিলি। যুঁজিব নোৱাৰ মুখামুখি কয় হা? চোৰৰ দৰে গৈছিলি যে মাৰিবলৈ? চুপ, মোক চম্ভালি কথা কবি। বীৰ পুৰুষ নে কা পুৰুষ চাও নেকি? আৰু তই যে ইমান বিজুৰ কথা চিন্তা কৰিছ, কেনেবাকে বিজুৰ লগত হাবিয়ে বননিয়ে কি হ'ল ইমান মনে মনে আছ যে? বিজুৰ কথা ভাবি আছো। ৱা, তই বিজুৰ কথা কেতিয়াৰ পৰা ভাবিবলৈ ললি? কেনেবাকৈ তই তাৰ প্ৰেমত পৰা নাইতো? ধেত নহয় অ', যোৱা ৰাতি বোলে কোনোবাই বিজুক মাৰিবলৈ আহিছিল। গাঁৱৰ কোনোবাই দেউতা আৰু ৰক্তিমলৈ আঙুলিটো আহিছে। কিন্তু দেউতা আৰু ৰক্তিমে জানো তেনেকুৱা নিষ্কাম এটা কৰিবলৈ যাব? কৰিব পাৰে। যিটো মানুহে টকাৰ লোভত পৰি স্বদেশীৰ মাটি বিদেশীক বিক্ৰী কৰিব পাৰে, তেনে মানুহে স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। যিটো মানুহে মোক মাৰিবলৈ সিদিনা পাৰ্টি লৈ আহিছিল, সেই মানুহটো তোৰ ঘৰত মই কেইবাদিনো দেখিছো। মোৰ ঘৰত কেইবাদিনো দেখিছ? দেবু দা? মই কেনেকৈ জানো দেবু নে চেবু? ৰক্তিম দা? অলপ পাছত ফোন কৰি আছো।
বিজুৰ ওপৰত আক্ৰমণ দেবুদাই কৰিছিলে কোৱা ৰক্তিম দা দেবুদাই আক্ৰমণ কৰিছিলে আৰু তেওঁক তুমি পঠাইছিলা সৰু সৰু মানুহৰ কথাত মূৰ ঘমোৱাৰ প্ৰয়োজন নাই কোনে কাক মাৰিলে সেই কথা চিন্তা কৰা তোৰ কাম নহয় ৰক্তিম দেউতা বল কি কৰিব বিচাৰিছ মোক এৰি দে বিজু প্লিজ মোক এৰি দে মই মৰি যাবলৈ বিচাৰিছো মোক এৰি দে কিন্তু কিয় তই মৰিব বিচাৰিছ মোৰ সকলো শেষ হৈ গ'ল বিজু মই জীয়াই থাকিব নোৱাৰো মোক এৰি দে আৰে কি হৈছে মোক বুজাই ক কি হ'ল ৰক্তিমে মোক আজি তোক কি কৰি আছো চাই এৰি দিম শুন কিন্তু তোক বৰবাদ কৰাৰ পাছত মোবাইল দিয়া আমি এখন নাটক কৰিম তই ভিডিঅ' কৰ তই কি দুখ কৰিলি মৰিবলে অপৰাধী জীয়াই থাকিব নিৰ্দোষী মৰিব সেইটো কেনেকৈ হ'ব ৰক্তিমে শাস্তি পাব লাগিব তাৰ ওপৰত কেছ দিব লাগিব এইবোৰ কেছ দি একো লাভ নাই কোৰ্টত তাৰিখৰ ওপৰত তাৰিখ দি থাকিব মোক ভালে বেয়া প্ৰশ্ন কৰি কৰি তিৰস্কাৰ কৰিব আৰু শেষত 10-15 বছৰ কেছ চলাৰ পিছত চাবি ৰক্তিমে জিকিব এইবোৰ কৰি একো লাভ নাই তেতিয়াহ'লে কি তাক এৰি দিব লাগে ৰক্তিমক মই শেষ কৰি দিম নাই নাই তেনে কৰি মই তোক জেলত পঠাব নোৱাৰো তেনেহ'লে ৰক্তিমে তোক বিয়া কৰাব লাগিব কি মৰাতকৈ ৰক্তিমৰ ঘৰত ৰক্তিমৰ পত্নী হৈ থকাটোৱে ভাল যিজনী ছোৱালীক লগৰীয়াৰ সন্মুখত বলাৎকাৰ কৰিছিল সেইজনী ছোৱালীক পত্নী বুলি চিনাকি দিব লাগিব তই ৰক্তিমৰ পত্নী হৈ প্ৰতিশোধ ল কিন্তু মোক ৰক্তিমে বিয়া কৰাব জানো কৰাব লাগিব দিবলৈ ওলাইছে বুলি কৈছো নহয় কি কৰিব ওলাইছ তই চুপ সালা ক'ত চিঞৰিবলৈ আহিছ ইয়াৰ পৰা সোমোৱাই হিপাৰলৈ উলিয়াই দিম চিনি পোৱা নাই একদম চুপ মোৰ পেচাব কৰিব লাগিছে কি আচ্ছা
কেনেকে মুতে আজি তই মোক মুতি দেখাবি মুত মই বলিয়া হোৱা নাই নহয় তোক মুতি দেখুৱাবলৈ মোৰ মুতিব লাগিছে সেইবাবে মুতিব বিচাৰিছোঁ সেইফালে বল বল আহ সব আপোনাৰ কাৰণে হৈছে যি হ'ব লাগে কি কলি বিজুৱে পূৰ্বাক ধৰি লৈ গ'ল কিয় লৈ গ'ল কলৈ লৈ গ'ল আমি একো নাজানো ৰক্তিম থানালৈ ফোন লগা পুলিচত কমপ্লেইন দিলে নিজেই জেললৈ যাবি তই কৰা নাটকখনৰ ভিডিঅ' মোৰ হাতত কিহৰ নাটক কি হৈছে বিজু মোৰ ছোৱালী ক'ত আছে কৰবাত তই মোৰ ছোৱালীজনীক কিয় ধৰি নিলি তাইতো কি জগৰ লগালে তাই জগৰ লগোৱা নাই লগাইছে তোৰ পুতেৰে কি জগৰ লগালে সকলোৱে মোবাইলত বন্দী আছে যি হ'ল কি হ'ব নালাগিছিল কিন্তু হোৱা কথা হৈ গ'ল এতিয়া তই কচোন কি কৰিলে সকলোৰে বাবে ভাল হ'ব ৰক্তিমে চুমুক বিয়া কৰাব লাগিব আপোনালোকে চুমুক বোৱাৰী হিচাপে আদৰি ল'ব লাগিব যদি তেনে নহয় তেতিয়াহ'লে পূৰ্বচা কি হৈছে চুমু তই কালিৰে পৰা মনচন মাৰি বহি আছ খোৱা বোৱাও একো কৰা নাই নাই মা একো হোৱা নাই তেনেহ'লে কিয় এনেকে জুপুকা মাৰি বহি আছ গাটো অকমান দুৰ্বল লাগিছে কিন্তু এতিয়া অকমান ভাল পাইছো উঠ কিবা এটা খাই ল লাল চাহ অকমানকে দিবা তাত অকমান নেমু চেপি দিবা মই তেতিয়াহ'লে বনাওঁগে কথা এটা শুনিছো নহয় কি কি কথা বিজুৱে বোলে পূৰ্বাচাক ধৰি লৈ গ'ল কি বিজুৱে পূৰ্বাচাক ধৰি লৈ গ'ল কলৈ তই ভাল কাম কৰা নাই তই কি বুলি ভাবিছ মোক ইয়াত কোনেও বিচাৰি নাপাব জুইকুৰা জ্বলি থাকোঁতে খাই ল নাখাওঁ চালা জিভাখন কাটি পেলাম বেছি চিঞৰ বাখৰ নকৰিবি খা এইবোৰ কি মদ খাওঁ যদি ক তই দিল্লীত পঢ়িছিলি যেতিয়া নিশ্চয় এইবোৰ খাই পাইছ কেতিয়াবা কেতিয়াবা ফূৰ্তিতে খাইছিলোঁ বাৰ্থডে পাৰ্টি ৰিজাল্ট ভাল হোৱা পাৰ্টি তেনেকুৱা অকেজনত আজি নহ'লে তোৰ লগতে এগিলাচ খাওঁ দে ঐ এইডাল খুলি দে খুলি দিম তই পলাবলৈ বুদ্ধি কৰিছ এই ৰাতিখন কলৈ পলাম
তই মোক ক'ত আনি ৰাখিছ মই সেইটোকে নাজানো এতিয়া তই যাগৈ বুলি ক'লেও মই ক'লৈকো যাব নোৱাৰো আৰু এনেও ৰাতি মোৰ ভয় লাগে আৰু মোৰলৈ ৰাতি মোৰলৈ ভয় লাগিবনে নালাগিব পলাবলৈ চেষ্টা নকৰিবি খা अरे কি কৰিছ এনেকুৱা এটা ঘৃণনীয় কাম কৰি এতিয়া আৰামত শুই আছ তোৰ কাৰণে আজি মোৰ ছোৱালীজনীৰ কি অৱস্থা হৈছে ঠিক নাই কি কুলাংগাৰ পুত্ৰ জন্ম হলি মোৰ পেটত তই মোৰ ল'ৰা হৈ ইমান নিজ কাম কৰিব পাৰ যেনেকে পাপ কৰিছিলি তেনেকে তই প্ৰায়শ্চিত্তও কৰিব লাগিব তই সুমুখ বিয়া কৰাব লাগিব চুপ তই যদি সুমুখ বিয়া নকৰা তেনেহলে মই তোক জেললৈ পঠাম দেউতা বা দাদাইতো কিবা জগৰ লগাব পাৰে মইতো একো কৰা নাই মোক কিয় তই এনেকৈ ধৰি আনিলি সুমুৰ জীৱন বচাবলৈ সুমুৰ জীৱন বচাবলৈ মই বুজি পোৱা নাই ৰকিমে সুমুক
যে আজি নহা হলে মই কি কৰিলেতেন জানা? কি কৰিলাহেঁতেন? সুচাইড কৰিলোহেঁতেন। কি? তুমি মোক ইমান ভাল পোৱা? ৰাতিপুৱা কৰিবলগীয়া কামখিনি কৰি দিনটোৰ বাবে ফ্ৰী হৈ লওঁ। মই বহুত ভাবি চিন্তি সিদ্ধান্তটো লৈছো। তই চুমুক বিয়া পাত। দেউতা, তুমিও মাৰ দৰে? আৰে বিয়া নকৰালে তোৰ বচাৰ উপায় নাই, গতিকে তই বিয়া পাতিবই লাগিব। আৰু পাছত সুবিধা বুজি তাইক বিজু, এনেকুৱা কাম কৰিবলৈ তোৰ লাজ নালাগিল? মই লাজ পাব লগা কোনো কাম কৰা নাই। লাজ পাব লগা কাম কৰা নাই তই? লোকৰ ছোৱালী এজনী তেনেকৈ আনি সুমুৱাই থৈছহি, সেইটো কি লাজ পাব লগা কাম নহয়? এইবোৰ দিন চাবলৈকে বিয়া বাৰু নহয় তোক মই ডাঙৰ কৰিছিলো। যা
ভালে ভালে ঘৰৰ ছোৱালী ঘৰত থৈ আহ গৈ তই থৈ আহিমগৈ কিন্তু এতিয়া নহয় কিয় তাই এনে কি কাম কৰিলে কচোন তই মই কৈ আছো কিন্তু এনেকৈ নহয় তই মোক ছোৱালীজনীৰ ওচৰলৈ লৈ যা মই তাইক সন্মানে ঘৰত থৈ আহিম দৰকাৰ হলে মই তাইক 2 হাত জোৰ কৰি ক্ষমাও খুজিম ৰহ বিজু মোৰ কাইলৈ মন্দিৰত বিয়া ৰক্তিমে যদি মোক অপবিত্ৰ নকৰিলেহেঁতেন তেনেহ'লে মই তাৰ সৈতে কেতিয়াও বিয়াত নবহিলোহেঁতেন কাৰণ মই তোক ভাল পাওঁ বহুত ভাল পাওঁ বিজুৱে যি কৰিছে তাক ক্ষমা কৰি দিব নোৱাৰি সি ক্ষমাৰ যোগ্য নহয় কিন্তু তাক সি একো ভুল কৰা নাই সি যি কৰিছে ভালৰ বাবে কৰিছে ব'লা মই তোমাক লৈ যাবলৈ আহিছো নাযাওঁ মই ঘৰলৈ যেতিয়ালৈকে ৰক্তিম দাই চুমুক বিয়া নকৰাই তেতিয়ালৈকে মই ঘৰলৈ নাযাওঁ কাইলৈ বিয়া মন্দিৰত ময়ো কাইলৈকে যাম চুমুৰ ৰক্তিমৰ বিয়াখন হ'ল যেতিয়া তই ইয়াৰ পৰা যাগৈ যা আৰু তই মই যাম লাহে লাহে বিজু মই তোক ভাল পাওঁ তই মোক ভাল পাওঁনে মোক বিয়া কৰাবি কৰাম বাহিৰত বলবস্তি সহি কৰাব খুজিছে পিটিছে মাৰিছে দলিলত সহি কৰাব খুজিছে কি কিয় মৰিব বিচাৰিছ দলিলত সাইন কৰ টকাও পাবি মানুহ বাচিব নকৰো কোনো মূল্যৰ বিনিময়ত মই দলিলত সহি নকৰো লাগিলে
মৰিয়ে যাম। মৰিয়ে যাবি? বাইদেউ 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 ঐ বাইদেউ 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 শইকীয়া দেখোন। আহক আহক আহক। বিয়া হৈ গ'ল, আমাক যে জানিবলৈ নিদিলে। কি কম শইকীয়া, এইবোৰ বহুত কথা ক'বলৈ বেয়াই লাগে। এয়াই নেকি কইনা? হয়। শইকীয়া আপুনি পাগল হৈছে নেকি? মই পাগল হৈছো আৰু মোক পাগল বনাইছে ই। মই? তই মোৰ জিনাক। মাজনী, ঐ কোন ক'ত আছ? ঐ মাজনী, তুমি এনেকুৱা কিয় কৰিলা? মাজনী কিয় কৰিলা এনেকুৱা? ডেডি মাজনী মোকে বেলেগক বিয়া অবিহনে মই তেনেকে নকবা মাজনী, নোৱাৰো তেনেকে নকবা। নহয় মাজনী, নহয়, তোমাৰ একো নহয় মাজনী। মাজনী জিনা, ৰক্তিম, বাবা, ঐ বাবা, দেবু সকলোকে খতম কৰ। ঐ কি চাই আছ মাৰ?
আহ